ভেদাইলতা নৰসিংহ পাতখিনি প্ৰথম গোটাই লৈছোঁ। তাৰপিছতে এই পাতখিনি আমি ধুই পখালি পিচি ল'ব লাগিব। এয়া মাছ কেইপিচ লৈ লৈছোঁ। ইয়াতে হালধি আৰু নিমখটো ইয়াতে সানি দিম। এয়া আলু দুটা বইল কৰি লৈছোঁ এনেকৈ। তাৰপিছত জোলটো হোৱাৰ লগে লগে তৰকাৰীখন হোৱাৰ লগে লগে মানে হৈ থাকোঁতে আলুখিনি দি দিয়া যাব। নহৰু দুটামান এনেকৈ গুচাই ল'লোঁ। নহৰু ফুটা কেইটামান নামি তাৰপিছতে পিঁয়াজ নিদিওঁ। এয়াতো আপোনাক কৈছোঁৱে ভেদাইলতা আৰু নৰসিংহ পাতৰ মিক্সিত আমি বনাই ল'লোঁ। এই মাছখিনি ভাজি ল'লোঁ। এইখিনিয়ে আৰু জলকীয়া 3টামান আপুনি শেষত মাজতে আমি দি দিম এনেকৈ বলক। এয়া তেনেহ'লে দেখিবলৈ পাইছে কেৰাহী উঠালোঁ। এতিয়া প্ৰথম গৰম তেলত নহৰু কেইফোঁটা দি দিছোঁ। পাঁচফোৰণ দিছোঁ। এতিয়া এই পিচি ৰখা নৰসিংহ পাত আৰু ভেদাইলতা পিচি ৰখা এইখিনি ইয়াতে দি দিছোঁ কেৰাহীত। অলপ পানী দি মিক্স কৰি আকৌ দি দিম। এয়া দেখিবলৈ পাইছে। এতিয়া অকণমান গৰম হ'ব দিব লাগিব। 2 মিনিটমান ঢাকি দিব পাৰে ইচ্ছা কৰিলে। বনাম বুলি বনোৱা নাই আৰু নিজে যিখিনি জানো বা অলপ ভাবিছোঁ হ'ব বুলি তেনেকৈ সেইকাৰণে বনাই দিছোঁ। ইমান মানে ডেক'ৰেটিভ কৰি বনোৱা নাই আৰু ভিডিঅ'টো। জাষ্ট নিজৰ মানে এটা হেঁপাহ এটা আছিল, বনালোঁ নতুন এটা ৰেচিপি। ইউটিউবত সেইকাৰণে দি থ'ব খুজিছোঁ যাতে মই নিজেও কেতিয়াবা পাহৰি গ'লে আকৌ খুলি চাবলৈ মোৰ সুবিধা হয়, নহয় জানো? সেইকাৰণে দি থৈছোঁ আচলতে। এতিয়া এই ভাজি ৰখা মাছ কেইপিচ ইয়াতে দি দিম। মই আৰু হালধি দিয়া নাই, পিঁয়াজো দিয়া নাই। হালধি মাছ ভাজোঁতে যি দিছিলোঁ সেয়াই। আৰু এনেকৈ পানী অলপ দিব লাগিব আপুনি যিমানটো জোল খায় আৰু নিমখ দিব লাগিব। নিমখ অকণ দিব লাগিব। নিমখ মোৰ দিয়া হোৱা নাই, কিন্তু হালধি মই আৰু নিদিওঁ। এইখিনি অলপ গৰম হ'ব দিব লাগিব। কেঁচা জলকীয়া দুটামান দি দিওঁ। অলপ জালুকটো দি দিওঁ। অলপ জালুক দি দিছোঁ, জালুকৰ গুড়ি। টো সাৱধানে দিব দেই ৰাইজ। নিমখ বেছি হৈ গ'লে আপুনি কমাব নোৱাৰে, কম হৈ গ'লেও আপুনি দিব পাৰিব অলপ। এতিয়া এই বইল কৰি থোৱা আলু দুটা অলপ স্মেছ কৰি পেলাই জোলত দি দিওঁ। তো এই স্মেছ কৰা আলুখিনি দি দিলোঁ যাতে জোলটো অলপ ডাঠ হয়। দিবলৈ পাইছে 2 মিনিট হৈছে মোৰ, আৰু 3 মিনিটমান পিছত অফ কৰি দিব পৰা যাব আৰু। এয়া দেখিছে 2টা জলকীয়া দি দিছোঁ। এয়া মাছৰ আঞ্জা নৰসিংহ আৰু ভেদাইলতাৰে সৈতে। ৰাইজ এয়া দেখিছে মোৰ নৰসিংহ ভেদাইলতাৰ সৈতে মাছৰ জোল তৈয়াৰ।